Hi friends, মই আজি এটা ইম্পৰ্টেণ্ট টপিকত এই ডিছকাশ্যনটো মানে কৰিম বুলি ভাবিছোঁ আপোনালোকৰ আগত। মানে মই কেনেকুৱা দেখিছোঁ ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিটো কি একচুৱেলি বহুত মানে লিডাৰ্ছে এই কথাটো কনচেপ্টটো ক্লিয়াৰ নহয় একচুৱেলি। তেওঁলোকে বুজি নাপায় যে ইয়াৰ মাপকাঠিটো কি, কেনেকৈ আমি জানিম যে এইটো এটা ছাকচেছফুল প্ৰফেশ্যন। কাৰণ যেটো মোৰ প্ৰথম কুৱেশ্যন এই প্ৰফেশ্যনটোৰ ওপৰত সেইটো হ'ল যে ছাকচেছ ইজ দ্য বেষ্ট মটিভেশ্যন। এই কথাটো কোৱা হয় ইয়াতে, কিন্তু প্ৰেক্টিকেলি তাক ইউজ কৰা নহয় যে ছাকচেছটো একচুৱেলি কি, কোনটো ক্ষেত্ৰত তেওঁ ছাকচেছ। আজি আমি ডিছকাশ্যন কৰিম একচুৱেলি ছাকচেছ বস্তুটো কেনেকৈ মেজাৰমেণ্ট কৰিব পাৰি, আৰু আপুনি বুজি পাব ছাকচেছ হ'বলৈ কি কি কৰিব লাগে। মোৰ লগত বা আমাৰ সংস্থাৰ লগত বা আপুনি য'তেই কাম নকৰক কিয়, যদি ছাকচেছ হ'ব লাগে তাৰ কাৰণে কেনেকুৱা ধৰণৰ এডুকেশ্যন ছিষ্টেম থাকিব লাগিব য'ত আপুনি বুজি পাব যে আপুনি ছাকচেছ হ'বৰ কাৰণে এটা ৰাইট ৱেত আছে। ঠিক আছে, তো পলম নকৰি আমি ষ্টাৰ্ট কৰিছোঁ। আজি আমাৰ মেইন যিটো আলোচনা, সেই আলোচনাটোৰ টপিকছটোৱে হ'ল যে ছাকচেছ ইজ দ্য বেষ্ট মটিভেশ্যন। অ'কে, প্ৰথমতে মই দেখুৱাম আজি যে মোৰ ইন্ট্ৰডাকশ্যন কিয় দেখুৱাইছোঁ মই আজি, কাৰণ বহুত মানুহে মোক এনেকুৱা কেতিয়াবা প্ৰশ্ন সোধে যে আপুনি আগতে কি কোম্পানীত কৰিছিলে, আপোনাৰ কিমান বছৰ এক্সপিৰিয়েঞ্চ, আপুনি ইণ্ডাষ্ট্ৰিটোত কি কি কাম আগবঢ়াইছে, আপুনি সমাজৰ কাৰণে কি কাম কৰিছে। মই আজি দেখুৱাইছোঁ সেইটো কাৰণে। তো প্ৰথমতে মই দেখুৱাম, মই ডক্টৰ পলাশ পাঠক, আপোনালোকে মোৰ নাম জানেই। মোৰ কাষৰ স্ক্ৰীণত দেখা পাইছে এটা লগো এটা, এই লগোটো আপুনি নিশ্চয় চিনি পায়। এইটো লায়ন্স ক্লাব ইণ্টাৰনেশ্যনেলৰ লগো হয়, আৰু এই লগোটোৰ পৰা আপুনি বুজিব পাৰিব যে এই লগোটো যদি মই ইউজ কৰিছোঁ তাৰ মিনিংটো এইটোৱেই যে মই ইয়াৰে এটা ইণ্টাৰনেশ্যনেল মেম্বাৰ হয়। ফৰ ইয়ৰ কাৰণে ইনফৰ্মেশ্যন মই আপোনাক এটা কথা জনাবলৈ পাই সুখী যে ৱৰ্ল্ডৰ ভিতৰত চবচে লাৰ্জেষ্ট যদি ডাঙৰ কাম কৰা NGO বুলি কোৱা হয়, বিগেষ্ট ৱৰ্ক বুলি কৰে তেওঁলোকে বুলি কোৱা হয়, তেতিয়াহ'লে আমি ক'ব লাগিব যে লায়ন্স ক্লাব ইণ্টাৰনেশ্যনেল। আৰু লায়ন্স ক্লাব ইণ্টাৰনেশ্যনেল গুৱাহাটীৰ এলপাইন যিটো পাৰ্ট, তাৰে মই ছেক্ৰেটাৰী হিচাপে বহুত বছৰ কাম কৰিছোঁ আৰু বৰ্তমানো কাম কৰি আছোঁ। গতিকে আপুনি বুজিব পাৰিব নেটৱৰ্ক মাৰ্কেটিং ক'লেই যে নেটৱৰ্ক কৰা বুজায় সেইটো নহয় একচুৱেলি। ইয়াতো আমাৰ এটা নেটৱৰ্কেই হয়। ৱৰ্ল্ডৰ বিভিন্ন কাণ্ট্ৰি আমাৰ মেম্বাৰশ্বিপ আছে, বহুত কৰোৰ ইয়াৰে মেম্বাৰ্ছ আছে। আপোনালোকে টিম চাইজ বুলি যিটো কয়, তেনেকুৱা টিমত আমি কাম কৰি আহিছোঁ বিভিন্ন দেশৰ মানুহৰ লগত, বিভিন্ন প্ৰব্লেমত যিবিলাক সমাজত প্ৰয়োজন আছে। নেক্সট আপুনি যদি মই আৰু এটা আপোনাক কওঁ যে আপুনি কি কৰিছে আৰু মই কি কৰিছোঁ নেটৱৰ্কত, তেতিয়াহ'লে মই ক'ম যে আপোনাৰ যদি কোনোবা মানুহ আছে আজিৰ দিনতো যোনে চকু দি দেখা নাপায়, কিছুমান প্ৰব্লেম আছে, ফাইনেন্সিয়েল চকুৰ কিছুমান প্ৰব্লেম হৈ আছে, চকুৰ কিছুমান ৰোগত আছে, আমাৰ লগত যোগাযোগ কৰক। লায়ন্স ক্লাবত এইবিলাকক ফ্ৰী ট্ৰিটমেণ্ট কৰোৱা হয়। আৰু আপুনি যদি বিচাৰে যে আপোনাৰ জেগাত বিনামূলীয়া স্বাস্থ্য কেন্দ্ৰত কিবা স্বাস্থ্য কেম্প কৰিব লাগে, তাতো আমি কৰাই দিম বিনামূলীয়াকৈ। মই বাৰে বাৰে ৱৰ্ডটো কৈ আছোঁ, আমি আমাৰ নেটৱৰ্কত তেনেকুৱা কৰোঁ। নেটৱৰ্ক বুলি ক'লে এইটোও বুজায় অকল তেল চাবোন চেম্পু বিক্ৰী কৰি পেলাই দাম কমোৱা বঢ়োৱা PV BV লৈ পেলাই নেটৱৰ্ক নুবুজায়। সেইটোতো ডাইৰেক্ট চেলিং হৈ গ'ল। কৰি আছে ডাইৰেক্ট চেলিং আৰু বুজাই আছে নেটৱৰ্কিং আৰু এক্সপিৰিয়েঞ্চ সুধিছে। মই এই ভিডিঅ'টো মোৰ কাৰণে বনোৱা নাই, মই আপোনালোকৰ কাৰণেও বনাইছোঁ। আপোনালোকে এনেকুৱা এটা হাইপ ক্ৰিয়েট কৰি দিছে যে মানুহে আজি ভয় খাইছে যে ডাইৰেক্ট চেলিঙত যদি মই কাৰোবাৰ এটা মানুহক কিবা এটা মই কনভিন্স কৰাবলৈ যাওঁ বা তেওঁক মই প্লেন শ্ব' কৰাবলৈ যাওঁ বা তেওঁক মই কিবা এটা দেখুৱাবলৈ যাওঁ, তেতিয়া ভাবিব যে মোক যদি সুধি দিয়ে মোৰ চেকখন কিমান, মই কিমান আৰ্নিং কৰিছোঁ, কিমান বছৰ হ'ল মই কেইটা কোম্পানীত কাম কৰিছোঁ, এইবিলাক কুৱেশ্যন নহয় আচলতে। মই আগতেও কৈছোঁ এক্সপিৰিয়েঞ্চ ডাজ নট মেটাৰ, কোৱালিটি মেটাৰ। অৰ্থাৎ কোৱালিটি থাকিলেহে আপুনি কাম কৰিলে সোনকালে ভাল ৰিজাল্ট পাব। একো যদি কোনো ছিষ্টেম ফ'ল' নকৰাকৈ এনেই উল্টাই পুল্টাই কোম্পানী চেঞ্জ কৰিছে, প্ৰডাক্ট ৱৰ্ল্ডৰ বেষ্ট কোম্পানী, ইণ্ডিয়াৰ বেষ্ট প্ৰডাক্ট, ইণ্ডিয়াৰ বেষ্ট কোম্পানী কৰিবলৈ গৈ আছে, সেইটোত আপুনি নহ'ব। ছিষ্টেম ফ'ল' কৰিব লাগিব। সমাজে কি বিচাৰিছে, ইণ্ডিয়াৰ জনসংখ্যাৰ পকেট চাইজ কিমান, নিড বেষ্ট প্ৰডাক্ট কি, প্ৰাইমাৰী প্ৰডাক্ট কি, ছেকেণ্ডাৰী প্ৰডাক্ট কি, এইবোৰ বুজিব লাগিব। মই অকল লায়ন্স ক্লাবৰ কথাই ক'বলৈ যোৱা নাই। মোৰ স্ক্ৰীণত এতিয়া আপুনি ছেকেণ্ডখন দেখা পাব। এইটো হ'ল আয়ুৰ্কল্প বুলি এটা সংস্থা আছে, তেওঁলোকৰ এটা অফিচ আছামী গুৱাহাটী ক্লাবত আছে। ইয়াতেও মই জড়িত। 200 টকাত এখন কাৰ্ড বনাব লাগে, 200 ৰুপিজত এখন কাৰ্ড বনাব লাগে।
বনোৱাৰ পিছত লাইফ টাইম এখন কাৰ্ডৰ ভেলিডিটি থাকে 30 to 40% ডিসকাউন্ট থাকে বিভিন্ন অসমৰ বিভিন্ন ল্যাবৰেটৰিজত বিভিন্ন ডক্টৰ চেকআপ চেণ্টাৰত তেওঁলোকৰ ট্ৰিটমেণ্টত বহুতখিনি ডিসকাউন্ট থাকে মোক দেখাব আহিলো ইয়াতে যদি আপুনি ৰেজিষ্ট্ৰেচন কৰে তেতিয়া আপুনি পইচা দিব নালাগে এনে মই চাই দিও তাৰমানে তে আমি সেইটো সংস্থাত কাম কৰো আপুনি মোক নেটৱৰ্ক বুজাব আহিছে নেটৱৰ্ক মাৰ্কেটিং সম্পদে মানুহক ভুল ধাৰণা কৰাব আহিছে যে এইটো কোম্পানীত কৰো মই অমুক কোম্পানীত কৰো মই মোৰ কোম্পানীত এনেকুৱা মোক দিছে এটা মানুহে 1 টকা ইনকাম নকৰিলেও মোৰ কোম্পানীতেই মানুহখিনি থাকিব এইবিলাক কি ক'ব আহিছে আপুনি এইবিলাক নেটৱৰ্ক নেকি আৰু এটা নেটৱৰ্ক দেখাইছো মই তেতিয়া হল আপোনাক এইটো হল প্ৰগতি লাইফ কেয়াৰ সোসাইটি বুলি এটা এনজিও ফাউণ্ডাৰ মেম্বাৰ মই ইয়াৰ তাৰ পিছত এই এনজিওটো 10 বছৰৰ বেছি হৈ গল অসম গভৰ্ণমেণ্টৰ সোশিয়েল ওয়েলফেয়াৰ ডিপাৰ্টমেণ্টত গৈ এবাৰ খবৰ কৰিব যে অসমত ড্ৰাগছ এডিকশ্যনৰ ওপৰত সকলোতকৈ বেছি কাম কৰা এনজিও কোনটো প্লাস সকলোতকৈ হেল্থ কেম্প বেছিকৈ কৰা এনজিও কোনটো এবাৰ খবৰ ল'ব যত মই ফ্ৰী অফ কষ্টত মানুহক কেম্প কৰাও এইটো এটা নেটৱৰ্কে হয় নেটৱৰ্ক থাকাৰ কাৰণে আমি অসমৰ বিভিন্ন গাঁৱে ভূঞে চহৰে নগৰে গৈ অসমৰ 7খন ষ্টেট বা নৰ্থ ইষ্টৰ 7খন ষ্টেটত আমি কেম্প কৰিছো আমাৰ হাতত ডাটা আছে এইটো হল নেটৱৰ্কে কথা হল আপুনি যে সুধিছে কি কোম্পানীত কৰিছে এইবিলাকৰ এক্সপেৰিয়েন্স এনেই নাযায় এইবিলাকৰ বহুত এক্সপেৰিয়েন্স আমাৰ হাতত আছে নেক্সট মোৰ এটাই কোৱেশ্চন যে যদি আপুনি কৈ আছে যে ডাইৰেক্ট সেলিংত এটা সেলফ বিজনেস হয় ইয়াতে আপোনাৰ নিজেই কৰিব পাৰি ইয়াতে বস নাথাকে নিজেই ওন বিজনেছত বস হৈ থাকে ইয়াতে তেতিয়া হলে আপুনি আপোনাৰ টিমৰ মানুহবিলাক নলব অমুক নকৰিব এনেকুৱা নকৰিব মোটিভেশন কিয় দিব লাগে তাৰমানে এনেকুৱা কিবা এটা প্ৰবলেম আছে আপোনালোকৰ কৰি থকা কোম্পানীবিলাকত যে আপোনালোকৰ কোম্পানীবিলাকত মানুহবিলাক স্যাটিসফাই নহয় যাৰ কাৰণে বেলেগ কোম্পানী কৰিবলৈ তেওঁলোকে যায় বেলেগ কোম্পানী বিচাৰে নাইবা কেইদিনমান থকাৰ পিছত আপোনাৰ কোম্পানীটো খলাবলৈ খুজে এইবিলাক বহুত ডিসকাশন আছে এইবিলাক মই এতিয়া ক'বলৈ নাযাওঁ মই খালি এই কথাটোৱে ক'ব যাওঁ যে আপোনালোকে আহক আগবাঢ়ি ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিটো তেনেকুৱা নহয় আমি বুজাই দিম কি হয় মোৰ এখন স্ক্ৰিনত যদি আপুনি দেখা পাইছে কাষৰ স্ক্ৰিনখনত মই এখন পেপাৰ কাটিং এটা দিছো গভৰ্ণমেণ্টে কৈছে যে 2025ত ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিটো 65,000 কৰোৰ টাৰ্নঅভাৰ কৰিব 65,000 কৰোৰ টাৰ্নঅভাৰ কৰিব ৰেভিনিউ যদি আপোনাৰ ইমান আহিব তেতিয়া হলে আপুনি ভাবিব পাৰে যে ইণ্ডাষ্ট্ৰিটো ক'ত যায় আছে এই মোৰ মানুহ অমুকৰ মানুহ তুমুকৰ মানুহ টানিছে এইবিলাক কথা ক'বলৈ মোৰ অলপ বেয়া লাগিছে বুজিছেনে আপোনালোকে যে এইবিলাক ডিসকাশন কৰে এক্সপেৰিয়েন্স কৰে কিহৰ এক্সপেৰিয়েন্সৰ কথা আছে ইয়াতে কিয় মানুহে আপোনাক এক্সপেৰিয়েন্স থকা মানুহে কাম কৰিব পাৰে নেকি নতুন মানুহে এটা কাম কৰিব নোৱাৰে নেকি পৃথিৱীত সকলো কামেই প্ৰতিটো কামেই এজন মানুহে প্ৰথম দিনাই কৰে তাৰ পিছতে তেওঁৰ এক্সপেৰিয়েন্স হয় ৰং মোটিভেশন দিব নাহিব এডুকেশন সিস্টেমত যদি প্ৰবলেম আছে আমাৰ লগত যোগাযোগ কৰক এজ আ টিম স্পাৰ্টানছ আমাৰ 7টা ট্ৰেইনিং আছে মই দেখুৱাই দিম আমাৰ লগত যোগাযোগ কৰক দেৰি নকৰিব ইয়াতে কোনোটো কোম্পানীয়ে আপোনাৰ কাৰণে ৰৈ নাথাকে কোনো কোম্পানীয়ে আপোনাৰ নহয় ইয়াতে আপুনি বিজনেস দিলে আপোনাৰ পে আউট হয় ডিসিপ্লিন মেইনটেইন বুলি ইয়াতে কোনো কথা নাই ডিসিপ্লিন এইটোৱে যে আপুনি গ্ৰাহকক কিমান সস্তাত বস্তু দিব পাৰিছে জেনুইন এথিক্যাল প্ৰাইজত এথিক্যাল ওয়েট ইউটিউবত ভিডিও চাই পেলাই মানুহক জাস্টিফাই নকৰিব মোৰ নাম্বাৰ স্ক্ৰিনত দিয়া আছে আহক লগ ধৰক প্ল্যান বুজক কি কৰিবলৈ গৈ আছো কেনেকৈ আমি সমাজত উন্নতি সাধিম হেলথে দিয়ে হোক ওয়েলথে দিয়ে হোক सोचने की हिम्मत करो कले নহব प्रॉपर वेटो हिम्मत কৰিব লাগিব যাৰ কাৰণে আমি কওঁ স্টপ থিংকিং স্টার্ট ডুইং কেনেকৈ স্টার্ট কৰিব যদি হেল্প লাগে স্ক্ৰিনত দেখা পাইছে আমাৰ টিম স্পাৰ্টানছৰ 7টা লেভেল ট্ৰেইনিং আছে অতি সোনকালে এইবিলাক আপোনালোকৰ মাজত গুছি যাব আপোনালোকে বহক আমাৰ ট্ৰেইনিঙত তেতিয়া বুজি পাব ডাইৰেক্ট সেলিং মাৰ্কেটখন কিমান ধুনীয়া মাৰ্কেট এটা কোম্পানীৰ কিমান ডাঙৰ ৰোল প্লে কৰিব পাৰে ইয়াতে আপুনি কেনেকৈ ইয়াতে স্বাৱলম্বিতা অৱলম্বন কৰিব পাৰে ফেইল তেতিয়াহে হ'ব আপুনি যদি আপুনি ট্ৰাই নকৰে ট্ৰাই কৰা মানে সেই পুৰণা 15 বছৰ 20 বছৰ পুৰণা কোম্পানী ট্ৰাই কৰি থাকিলে নহব তেতিয়া কথাটো এনেকুৱা হ'ব যে নকিয়া মোবাইল আজিৰ দিনতো আপুনি 1100 সেল কৰিবলৈ আপুনি প্ল্যানিং কৰি ফুৰিছে আজিৰ দিনতো আপুনি পিচিও খুলিবলৈ ট্ৰাই কৰি ফুৰিছে
যদি আপডেট বুজি পোৱা নাই কাক কয় আপডেট প্ৰডাক্ট আপডেট কি বিজনেছ আপডেট কি মই আকৌ কৈছোঁ আমাৰ লগত যোগাযোগ কৰক এই পোষ্টটো আপোনাক যোনে দিছে তেখেতৰ লগত কথা পাতক তেখেতৰ নাম্বাৰ লওক আমাৰ মিটিংছ ফিক্স কৰক আমি আপোনালোকক বুজাম কাৰণ আমি ট্ৰেইনিং কৰিবলৈ খুব ভাল পাওঁ ৰং মটিভেশ্যন দিয়া ট্ৰেইনিং আমি নকৰোঁ আজিলৈ ইয়াতে সামৰিছোঁ কেতিয়াও আজিৰ পৰা এই প্ৰশ্নটো নকৰিব যে আপোনাৰ কিমান বছৰ এক্সপিৰিয়েঞ্চ ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিটোৰ বিষয়ে কি জানে নেটৱৰ্ক কিমান টিম চাইজ কিমান এইবিলাক ৰং ৱৰ্ড প্ৰপাৰলি ইউজ নকৰিব ইয়াতে ইউজ কৰিব লাগে যে আপোনাৰ চেকখন কিমান ইনকাম কৰিছে এইবিলাক ডায়মণ্ড ডাইৰেক্টৰ চিলভাৰ ডাইৰেক্টৰ গোল্ড ডাইৰেক্টৰ ব্লেক এমাৰেট কিবা কিবি উল্টা পুল্টা ক'লে পেট নভৰে ছাৰ বা বাইদেউ এইবিলাক কৰি পেলাই মানুহক মটিভেশ্যন নিদিব ঘৰখন চলিবলৈ যিখিনি পইচা সেইখিনি মানুহক লাগিবই আৰু তাৰ কাৰণেই ডাইৰেক্ট সেলিঙৰ জন্ম হৈছিল আজি এভনৰ কথা যদি ক'ব যাওঁ এভন কোম্পানীটোৰ জন্মই সেইকাৰণে হৈছিল যে কেপিটেলিজিমটো দূৰ কৰাৰ কাৰণে আৰু আপোনালোকে হাইপ ক্ৰিয়েট কৰি কেপিটেলিজিমৰ ভিতৰত বিজনেছ কৰিব আহিছে থেংক ইউ ট্ৰেইনিঙৰ অল ডিটেইলছ আপোনালোকে স্ক্ৰীনশ্বটত পাই যাব আৰু ক'ত লাগে ভেনু কি আছে আপোনাক ভিডিঅ'টো যোনে শ্বেয়াৰ কৰিছে আপুনি তেওঁৰ লগত কথা পাতক আজিলৈ ইয়াতে সামৰিছোঁ থেংক ইউ